libraries and such other places as the speaker may from time to time specify. Hegotika akole chamber to nohoy সদন পৰিষদ বুলি কলে স্যার এই কিতাপ অনুসৰি গোটেইখিনি পৰে হেগোটিকে মুখ্যমন্ত্ৰীয়ে কিয় স্যার এনেকুৱা মিছা কথা সদনত কৈছে স্যার ওয়াজেৰ মই স্যার আপুনি ৰেকৰ্ডটো মই চাই আছো অনাৰেবল মেম্বাৰ আপোনাৰ নুৰুল হুদা আপোনালোকে যদি নুৰুল মুমিনৰ গাত হাত দিছে এটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এটো বহুত বেয়া কথা প্লিজ আহিব নালাগে মই চাই আছো ন অধ্যক্ষ কোনে কোনে গাত হাত দিছে নামখিনি নুৰুল হুদা ডাঙৰীয়াই সব বিষয়টো উত্থাপন হৈছে সদনত সদনত বহি আছে এনে বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ আপোনালোকে প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি অসম বিধানসভাত নিৰাপত্তা বিষয় কৰিবলৈ এইটো প্ৰশ্নোত্তৰ বহিষ্কাৰ কৰিব লাগে গতিকে এই কথাটো উঠিবাহি গৈ আছে মই চাই আছো মই নিজৰ ডেপুটি স্পীকাৰৰ কালি যদি আপোনালোকে হাত তুলি দিয়ে কালি যদি আপোনালোকে কেমেৰা চাউলৰ ইমান মূল্যৱান আজি বিধায়কৰ নিৰাপত্তাকে আপোনালোকে চিন্তা কৰিছোঁ কংগ্ৰেছে মিয়াদ ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে নহলে ধ্বংস হৈ যাব এই মিয়াদ ডকাইত বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে কংগ্ৰেছে ডকাইত এমএলএ বিলাকক জয় আজি এই অৱস্থা হৈছে মেছেজ কৰি তাকে ওলাই গৈছে গতিকে কি হৈছে চাবলৈ দি আছে মুখ্যমন্ত্ৰী এজন হৈছে নাম লৈছে নাম কেনেকে ল'ব পাৰে ছাৰ চিৰিয়াছলি হৈছে নেকি ছাৰ আহি পেলাই ডকাইতি কৰা আহিবই নালাগে অসমৰ কাৰণে অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে আপোনালোকে চিটত বহকচোন আপোনালোকে জনাইছে নুৰুল হুদা পিটিছে বুলি আপোনালোকে কৰিব লাগে সেইকাৰণে এইবিলাক বৃদ্ধি হৈ গৈছে সদনত কথা কোৱা কেনেকে অভিযুক্ত কৰিছে ছাৰ না ডিছকাশ্যন মানে নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেনহেণ্ডেল কৰিছে আজি ককাইগাঁও পাৰ্টিৰ নেকি আপোনালোক উত্থাপন হৈছে পুলিচৰ বাহিৰত ঘটনা হৈছে উত্থাপন হৈছে বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক
যে মাৰপিট কৰা কথাটো সঁচা নে মিছা আমি সদনৰ ভিতৰত ছবি আছো বিষয়ে ক'ব নিৰ্দেশ দিছো মাননীয় অধ্যক্ষ মহোদয় নৰুহোদা কেনেকৈ আছে বা প্ৰশান্ত ফুকন আপোনালোকৰ দাবীটো কি মানে মানে প্লিজ ডিসকাশন দিয়ক ডেপুটি স্পিকাৰৰ মাৰপিট কৰা ঘটনাটো ডিসকাশন কুৱেশ্যন আৱাৰ চলি আছে এইটোত কি আপত্তি কিন্তু লগত পুলিচকো দিয়ক এটা হোৱাৰ কেছটো পুলিচক না ইয়াৰ ওপৰত চব আৰু এতিয়া কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক আকৌ নাই নাই কুৱেশ্যন আৱাৰটো বগা আৰু কলা এমিলত হৈছে জানিবৰ কেনেকৈ কম আপোনালোকৰ আজিতো আপোনালোকে কলা কাপোৰ পিন্ধি আহিছিলে মাননীয় অধ্যক্ষ মহোদয় মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি এবাৰ ডেপুটি স্পিকাৰ লগত ফোনত কথা পাতক আৰু যদি সঁচাই তেওঁক মাৰপিট কৰা কথাটো হয় আপুনি কেছটো অনুগ্ৰহ কৰি পুলিচক দিয়ক মই এতিয়া তদন্ত কৰিবলৈ দিছো মই নিৰ্দেশ দিছো অধ্যক্ষ মহোদয় এতিয়া কিবাটো কৰক একৰ্ডিংলি অধ্যক্ষ মহোদয় আপুনি 5 মিনিটৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় যাব দিয়ক কোনে ছাৰ কুৱেশ্যন আৱাৰ বহি আছে ক'ব লাগে ছাৰ ওপৰত মানে সেক্ৰেটাৰীক মই খবৰ ল'বলৈ দিছো আৰু হাউচটো 10 মিনিটৰ কাৰণে এডজন কৰা হ'ল নাই